বছৰৰ প্ৰথমটো বানত বুৰিল দৰঙৰ শতাধিক গাঁও। বানৰ কৱলত মঙলদৰ বিভিন্ন অঞ্চল। প্ৰকৃতিৰ কালৰূপত বিধ্বস্ত চিপাঝাৰ সমষ্টি। বানৰ কৱলত ভাঙিল কালপানী নদীৰ মথাউৰি। এই বানৰ ফলত পশুধনসমূহৰ আলাই আঁঠনিৰ লগতে খাদ্যৰ অভাৱে দেখা দিছে অঞ্চলসমূহত। কাণসাৰ নাই জিলা প্ৰশাসন আৰু জলপ্ৰতিনিধিৰ। তো আমাৰ ভেৰুৱাদল গাঁৱৰ যিখিনি মানুহ আছে এইখিনি যিটো আমাৰ বানপানী এইটো ভয়াৱহ পৰিস্থিতি। এই পৰিস্থিতিত এই অঞ্চলৰ মানুহৰ ঘৰ দুৱাৰৰ লগতে ফিচাৰী যিবিলাক মাছ আছে সকলো পানীয়ে উটুৱাই লৈ যায় আৰু ৰাস্তা ঘাট লগতে বিভিন্ন ক্ষয়ক্ষতি হয়। গতিকে ইয়াৰ জৰিয়তে আপোনালোকৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ যে আমাৰ চিপাঝাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশীদেৱৰ জৰিয়তে পাতৰিঘাট ৰাজচক্ৰ মহোদয়ক কথাখিনি অৱগত কৰি এই অঞ্চলৰ মানুহক এটা ব্যৱস্থা ল'বলৈ আমি অনুৰোধ জনালোঁ। চিপাঝাৰৰ পৰা ধ্ৰুৱজ্যোতি শৰ্মা ৰিপৰ্ট, নাৰাদ লাইভ।